ফ্ৰেণ্ডছ, আজি আমি বনাম পনীৰৰ কাৰী আৰু এই পনীৰৰ কাৰীৰ কাৰণে আমি আমুল পনীৰ ইউজ কৰিছোঁ। পিঁয়াজ আদা নহৰু দিয়া আছে, হালধি অলপ মানে জলকীয়া গুড়ি দিছে আৰু নিমখ আৰু এয়া জিৰা আৰু অলপমান মিট মছলা দি দিছে সোৱাদ অনুসৰি, খাবলৈ অলপ ভাল হ'ব, টেষ্টি হ'ব। আৰু এয়া সানি আছে পিঁয়াজ আদা নহৰু নিমখ আৰু জলকীয়া গুড়ি হালধি দি সানি আছে। এতিয়া ভাজিব এইখিনি। এয়া পনীৰখিনি ভাজি আছে মায়ে। এয়া পনীৰখিনি ভজাৰ পিছত উঠাই আছে মায়ে। পনীৰ খোৱাৰ পিছত এতিয়া পিঁয়াজ আৰু অলপ আদা নহৰু ভাজি ল'ব ভালকৈ ৰঙা হোৱাকৈ। এয়া মা ভাজি আছে পিঁয়াজ আৰু আদা নহৰু অলপমান দি দিলে আৰু অলপ মচুৱাকৈ ভাজি আছে। এতিয়া আলুখিনি সিজোৱা আলু আচলতে আমি আগতীয়াকৈ সিজাই লৈছিলোঁ, সিজোৱা আলুটো দিছে আৰু অলপ ভাজিছে। ঠিক আগৰ দৰে ইয়াতো নিমখ আৰু হালধি দিছে। কালাৰটোতো ধুনীয়া হৈছে, অলপ অলপ দেখাতেই লাগিছে। আৰু এতিয়া এয়া লৰাই অলপ ভাজিছে আৰু সেইটো অলপ জিৰা দি দিলে। জিৰা ধুনীয়া গোন্ধ আহিছে, কিন্তু এতিয়াই খাবলৈ মন গৈছে। ধুনীয়া গোন্ধ আহিছে মছলা দিয়াৰ পিছত। এতিয়া এইটো দি দিব ন, পনীৰখিনি এতিয়া দি আছে। অলপ ধনিয়া পাত দি দিছে টেষ্টৰ কাৰণে। আমাৰ পনীৰৰ কাৰী ইতিমধ্যে ৰেডি হৈ গৈছে, এতিয়া খাব পৰা হৈ গৈছে। এয়া